গুড মৰ্ণিং ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক ভালে আছে। মই আজি এটা নতুন ব্লগ এটা লৈ আহিছোঁ। একদম ৰাতিপুৱাই কিনো কৰোঁ, মোৰ লগৰখিনিয়ে সোধে ৰাতিপুৱা তই দেখাবিচোন, বা দিনটো কি কৰ তই দেখাবিচোন, তইতো হাউচ ৱাইফ হয় এতিয়া। সেইটো কাৰণে মানে মই এটা নতুন ব্লগ এটা লৈ আনিছোঁ। মই ৰাতিপুৱা আজি যিহেতু আজি বন্ধও, অফিচ বন্ধ, চ' সেইটো কাৰণে ভাবিলোঁ আপোনালোকক মোৰ হাজবেণ্ডে কি কৰেনো ৰাতিপুৱা মই দেখাওঁ। আজি মই আপোনালোকক গ্ৰাউণ্ড ফ্ল'ৰটো দেখাব খুজিছোঁ, ব'লকচোন চাওঁ। সেয়া পানী দি আছে তেখেতে, আমাৰ হেৰিবোৰ ফুলনি বাৰীত গোটেইখন পানী দিছে তেখেতে। এই মোৰ মানুহজন দেখিছে নহয়, পানী দি আছে। হাই, গুড মৰ্ণিং। মৰ্ণিং। এই আমাৰ তলৰ ফুলনি বাৰীখন গ্ৰাউণ্ড ফ্ল'ৰৰ দেখিছে। ইফালে এইফালে ভিতৰলৈকে আছে, জুম কৰি দিছোঁ। ফুলবোৰ এয়া মোৰ মানুহজনেই মানে পানী চানী দিয়া কামবোৰ কৰে, মানুহজনে কৰে, লগতে মোৰ পেহী শাহুৱে কৰে আৰু ময়ো দিওঁ। আৰু বৰ্তমান ল'ৰা এজনো আহে, অকণ চোৱা চিতা কৰে, ফুলবোৰত মাটি চাটি দিয়ে আৰু অকণ ইফাল সিফাল কৰি দিয়ে। আৰু পেহীও অকণমান বয়স হৈছে যেতিয়া আৰু অকণমান নোৱাৰাও হৈছে। এইখিনি আমাৰ ফুলনি বাৰী তলৰ গ্ৰাউণ্ড ফ্ল'ৰৰ এইখিনি দেখিছে নহয়। আচলতে অলপ বেলেগকৈ আছিলে, ইয়াতে এটা সৰুকৈ এটা ফাংচন এটা পতা হ'ল, চ' সেইটো কাৰণে এইবোৰ অকণমান ছাইড কৰি দিয়া হৈছে। ৰন্ধা বঢ়া কৰিছিলে আৰু ইয়াতে মানে খোৱা সেইখিনি কৰিছিল, এইখিনি জেগাত খোৱা হেৰিটো কৰিছিলে, ইয়াত ৰন্ধা বঢ়াখিনি কৰিছিলে। সৰুকৈ এটা ফাংচন পতা হৈছিলে মানে, চ' সেইকাৰণে ফুলবোৰ মানে কি অকণ ছাইড কৰি দিয়া হৈছে ইফালে সেইফালে। আৰু এই চুকত ভিতৰলৈ ভৰাই থোৱা হৈছে যাতে গছবোৰ মানে একো নহয়। এতিয়া অকণমান বাহিৰত আনিছে, এতিয়া আকৌ এইবোৰ চিজিল কৰিবলৈ আছে, দেখিছে নহয় যেনেকৈ তেনেকৈ থোৱা আছে। এতিয়া আকৌ এইবোৰ চিজিল কৰিবলগীয়া হৈছে। চ' এইকাৰণে পেহী মানে নাই, সেইটো কাৰণে এইখিনি মানে চিজিল কৰা হোৱা নাই। এইখিনি মানে পেহীৰ ফুলনি বাৰী, চোৱা চিতা গোটেইবোৰে কৰোঁ। এইখিনি পেহীৰ কালেকশ্যন আৰু তাতে এওঁ আনি দিয়ে। এইখিনি মোৰ পেহী শাহুৰ কালেকশ্যন। এইখিনি আপোনালোকে ভালকৈ ধৰিব পাৰিছেনে? অকণমান জুম কৰিছোঁ। এই আমাৰ কাম কৰা ল'ৰা ঘৰৰ দেখিছেনে, নিজৰ সম্পত্তিৰ পৰা একদম চিকচিকীয়া কৰি ৰাখে। ভালকৈ কৰা দেই, ভালকৈ কৰা। আজি হেল্প কৰাত নাই, আজি অকল তোমাকেই শ্বুট কৰিছোঁ। তুমি কিনো কৰিছা চোৱা। ভালকৈ চাফা কৰা, ভালকৈ চাফা কৰিলে বনাছ, চেলেৰী প্লাছ বনাছ। সেইটো কাম, সেইটো ডিপেণ্ড কৰিব কামৰ ওপৰত। ভালকৈ কৰা। এইবাৰ দিম। এবাৰ মই মানে হেৰি লৈছোঁতো, এইবোৰ গেৰাণ্টি দিছোঁ মই দিম বুলি। এইবাৰ আগৰবাৰ কোনে তোমাক সেয়া কৰিছে মই নাজানো, কোনে তোমাক কামত ৰাখিছিলে। এইখন আমাৰ গাড়ীখন, বিপ্লৱ এইখন
কেতিয়াৰ এইখন দেউতাৰ দেখাইছ অলপ 1991 বাপৰে জন্মই হোৱা নাছিল এখন মোৰ সৰুদেউতাৰ গাড়ী স্কুটি দেখিছে অঁ তো এইটো বাজাজ এই কিন্তু লিখা আছে মই ভালকৈ চোৱা নাই দেখিছেনে ইমান পুৰণা 1991 ন তেতিয়াই লোৱা গাড়ী স্কুটি চৰি ইমান ধুনীয়া হৈ আছে এতিয়াও দেউতাই ইমান ধুনীয়াকৈ ৰাখিছিলে এতিয়াও চলে এইখন কিন্তু গেৰাণ্টি নাই আৰু ক'ত কেতিয়া বন্ধ হৈ যায় লৈ গ'লে মানে ক'ত কেতিয়া বন্ধ হৈ যায় ঠেলি ঠেলি আনিব লাগে হয় শুকলতি আছিলে ইয়াত মানে পাতবোৰ বেয়া হৈ গৈছে কাৰণে পেহীয়ে এইখিনি কাটি দিছে নতুন পাত ওলাব নতুন পাত ওলাই পেলাই আকৌ ধুনীয়াকৈ খাব পৰা হ'ব মানে পাতবোৰ একদম নষ্ট হৈ গৈছিলে খাব নোৱাৰা অৱস্থা হৈ গৈছিলে এয়া পাণ নাৰিকল গছ এডাল আছিলে সেইডাল এই ওপৰৰ ফ্ল'ৰটো বনাওঁতে গোটেই চিমেণ্ট বালি পৰি পৰি নেকি সম্ভৱ নাজানো মৰি থাকিলে নে তলত উৰিয়ে কাটিছে একো ধৰিব পৰা নাই নাৰিকল গছডাল মৰি থাকিলে পাণখিনি আছে পাণখিনিৰ অৱস্থা নাইকিয়া হৈ গৈছে এইখিনি আছিল দেখাবলগীয়া চ' আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ যদি ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই